আইজু পৰৱৰ্তী খবৰলৈ বিধায়ক শিলাদিত্য দেৱৰ মন্তব্যৰ পিছতে এবাৰ প্ৰত্যুত্তৰ দিছে এনআৰসি কৰ্তৃপক্ষই আৰু আমি জনাইছো শিলাদিত্যৰ বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰ দিছে এনআৰসি কৰ্তৃপক্ষই আৰু বিদেশীৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ আনিছিল বিধায়ক শিলাদিত্য দেৱে আৰু আব্দুল হান্নান নামৰ বিদেশীক এনআৰসিত অন্তৰ্ভুক্তৰ অভিযোগ কৰিছিল খুজাৰ বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষই এবাৰ প্ৰত্যুত্তৰ দিছে বিধায়ক শিলাদিত্য দেৱক আৰু তেজপুৰ ডিটেনশ্যন কেম্পত আছে আব্দুল হান্নান এনআৰসিৰ খচৰাত হান্নানৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি স্পষ্টীকৰণ প্ৰদান কৰিছে এনআৰসি কৰ্তৃপক্ষই আমি জনাইছো টাইমেটৰ দৰ্শকসকলক শিলাদিত্য দেৱে মন্তব্য কৰিছিল যে এনআৰসিত নাম অন্তৰ্ভুক্ত হৈছে ডিটেনশ্যন কেম্পত থকা আব্দুল হান্নান নামৰ এজন ব্যক্তিৰ আৰু এই মন্তব্যৰ পাছতে এবাৰ এনআৰসি কৰ্তৃপক্ষই প্ৰত্যুত্তৰ দিছে শিলাদিত্য দেৱক আৰু এনেধৰণে মন্তব্য কৰিছে অন্তৰ্ভুক্ত হোৱা নাই এনআৰসিত আব্দুল হান্নানৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি প্ৰত্যুত্তৰ দিছে খুজাৰ বিধায়ক শিলাদিত্য দেৱক